আজি মাৰ আৰু মোৰ কি খাব মন গ'ল জানেনে? বিলাহী পিটিকা, তাকো বিলাহী পুৰা পিটিকা। আৰু কেনেকুৱা ষ্টাইলত জানেনে বাৰু? ৰ'ব দেখাই আছোঁ দেই। এইটো বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া গোটেইখিনি মানে পুৰিম আৰু কেঁচা নহয়, চব পুৰাই হ'ব আজি। আৰু এই লাঠিডালত ধুনীয়াকৈ ভৰাই লৈছোঁ। তাৰ আগত বিলাহীটোত অকণমান মিঠাতেল লগাই লৈছোঁ, যাতে পুৰি গ'লে এৰুৱাবলৈ সহজ হয় আৰু বাকলিকণ। বিলাহীটোৰ যিটো অকণ বাকলি থাকে ন, সেইকণ এৰুৱাবলৈ সহজ হয়। আৰু কাৰ প্ৰিয় জনাবচোন। আমাৰ মানুহ তেনেই থাকোঁ, বাবা, মই আৰু মা। বাবাই তেনেকৈ নাখায়েই বিলাহী, তো মাৰে মোৰে কাৰণে এটা হৈ যাব ন। তো এয়া পূৰা হৈয়ে গৈছে, চাওক। আৰু ধুনীয়াকৈ উলিয়াই লৈছোঁ প্লেটখনত। ধনিয়া থাকিলেতো আৰু ভাল লাগে। আৰু যিকোনো বস্তুৱেই হওক, গৰমেহে খাই ভাল লাগে। ধুনীয়াকৈ মই পিটিকা কৰি লৈছোঁ। আৰু কমপ্লিটলি হৈ গ'ল মোৰ পিটিকা। খাওঁ লাগিছেনে বাৰু?